বন্ধুসকল আজি মই আহিছোঁ কি বুলি কয় মোৰ একচুৱেলি মোৰ দেউতাৰ বছৰকিৰ কাৰণে মই এযোৰ মানে পাল নাম মাতিছোঁ ছোৱালীৰ নাম আৰু আপোনালোকক এই ভিডিঅ'টো মই দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই পেলাই লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চাই থাকিব। মই নাগাৰা নাম দেখুৱাই আছোঁ আপোনালোকক চাই। মোৰ দেউতাৰ বছৰকিৰ কাৰণে মই আজি দেউতাৰ এই প্ৰতিমূৰ্তিটো স্থাপিত কৰিছোঁ আৰু স্থাপিত কৰাৰ কাৰণতে একচুৱেলি মই সম্পূৰ্ণ মানে মই ফিল আপ কৰা নাই কাৰণ মিস্ত্ৰীৰ অলপ প্ৰব্লেম হৈ আছে। সেইটো কাৰণতে মই এই স্থাপন কৰাৰ আজি দেউতাৰ যিটো মৃত্যু বাৰ্ষিকীৰ এবছৰ হ'ল তাৰে কাৰণে এই প্ৰতিস্থাপনটো কৰা হৈছে দেউতাৰ কাৰণে। আৰু আপোনালোকে এই ভিডিঅ'টো আজি মই দেউতাৰ কাৰণে মই দেখুৱাই আছোঁ দেউতাৰ বন্ধুসকল এতিয়া বৰ্তমান নাগাৰা নাম চলি আছে আৰু এতিয়া চিনেমেটিক্সৰ সহায়ত মই আপোনালোকক ভিডিঅ'টো খুব সুন্দৰকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই থাকক। বন্ধুসকল এতিয়া মই দেখুৱাবলৈ ওলাইছোঁ নাগাৰা নাম আৰম্ভ হৈছে। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু চাই আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু কমেণ্টত জনাব যে আপোনালোকে কেনে পালে ভিডিঅ'টো। আহাকালি অৰ্জুনক মই বধিম জীৱন অন্যথা যুদ্ধত নিজে ৰাতি পুৱাই কৰ্ণই নদীৰ স্নান কৰিব এই নদীৰ ঘাটত কুন্তীয়া কৰ্ণ নদীৰ ঘাটত কুন্তীয়া কৰ্ণ কুন্তি
আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চাই থাকিব ইফতাৰিয়না ব্লগছ। জয় আই।